क'क्राझाराव बिपिएफनि जर'खा जयनिं हाबाफारि बिजेपि आरो गुबुन गुबुन राजखान्थि हान्जानि गोबां दैदेनगिरिफोर आरो सोद्रोमाफोरा बिपिएफआव जयनिं जादों। लकसभा बिसायख'थिनि समा खाथिनिफ्राय खाथिसिनाव सौफैनाय लोगो लोगो दासान्दि बिटिआर हालामावबो गुबुन गुबुन राजखान्थि दोलोफोराव गाव गावनि दोलोखौ गोख्रों खालामनायनि थांखिजों बायदि बायदि हाबाफारि लागासिनो थानायखौ नुनो मोन्दों। राजखान्थि दोलोफोरनि जयनिं हाबाफारि लानायाव मोनसेया गुबुन मोनसे दोलोनि उन जानानै थायाखै। बेबायदिनो दिनै क'क्राझार सहराव थानाय बिपिएफनि मावखुलियाव बिपिएफनि मोनसे जर'खा जयनिं हाबाफारि लानाय जादों। बे जयनिं हाबाफारियाव खमैबो सा 200निबो बांसिन सुबुंफोरा बिपिएफखौ हेफाजाब खालामनो थाखाय जयनिं जाफैयो। जर'खायै दिनैनि जयनिं हाबाफारियाव बिजेपिनिफ्राय जिल्ला थाखोनि दैदेनगिरिफोरनिफ्राय लानानै बांसिनै जयनिं जाफैयो। हाबाफारियाव बिपिएफ दोलोनि दैदेनगिरिफोर फारियै प्रमिला रानी ब्रह्म, रबिराम नार्जारी, देरहासार बसुमतारी, दनेश्वर गयारी, प्रकाश बसुमतारी, खाम्फा बरगयारी बिथांमोनहा गोदानै हाबफैनाय सोद्रोमाफोरखौ बरायनानै लायो। আজি বিপিএফ দলৰ কেন্দ্ৰীয় অফিচ হেড অফিচৰ আমাৰ যি অডিটৰিয়াম আছে সেই অডিটৰিয়ামত কোকৰাঝাৰ আৰু চিৰাং জিলাৰ পৰা ইউপিপিএলৰ সদস্য আৰু বিজেপিৰ সদস্যসকলে বিপিএফত যোগদান কৰিছে। এৰাউণ্ড 500 এতিয়াও চলি আছে কাৰ্যসূচী। মই বেলেগ কামত যাম। ইতিমধ্যে 200+ জইন হৈছে আৰু আধাই যোৱা নাই। আমাক জনাইছে এৰাউণ্ড 500 আছে। গতিকে ইয়াত কোকৰাঝাৰ জিলাৰ বিজেপিৰ বিভিন্ন গোট কি বুলি কয় এইটো মানে বিভিন্ন গোট বিজেপিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু মহিলা গোটৰ ছেক্ৰেটাৰী তেখেতসকলে জইন কৰিছে বিপিএফ দলত। দেখিবলৈ পোৱা গৈছে বিজেপিৰ প্ৰায় ডিষ্ট্ৰিক্ট ভাল ভাল কৰ্মীসকলে বিপিএফত যোগদান কৰিছে আৰু ইউপিপিএলৰ যি অঞ্চলৰ নেতাসকল আছে এটা এটা প্ৰাইমাৰী বা এটা চুবাত যি নেতাসকল থাকে এই তেনেকুৱা নেতাসকলে গাঁৱৰ নেতা বা চুবাত নেতা বা অঞ্চলৰ নেতাসকলে বিপিএফত যোগদান কৰিছে। মিনিষ্টাৰ অশোক সিংহলে কৈছে যে বিপিএফৰ বাছ 2-2.5 ভিতৰত তেওঁলোকে খালী কৰি দিব, খালী কণ্ডাক্টৰ আৰু ড্ৰাইভাৰ থাকিব বুলি কৈছে। ভাল কথা। তেখেতে নিশ্চয় কোকৰাঝাৰতে আছে, মই গম পাওঁ। যোৱাকালিৰ পৰা তেখেতে ইয়াতে ক'ৰবাত বেচ কৰি পেলাই বিভিন্ন অঞ্চলত সোমাই আছে। এতিয়া তেখেতে দেখিব গ্ৰাউণ্ড ৰিয়েলিটিটো কি, ৰাইজই ক'ব তেখেতক কি হৈ আছে। আমিতো যিটো দেখিলোঁ বিজেপি আৰু ইউপিপিএলৰ মানে গৰাখহনীয়া হৈছে। যিটো জইনিং প্ৰগ্ৰাম সেইটোৱে এটা কাৰ্যসূচী আগন্তুক লোকসভা ইলেকশ্যনৰ কাৰণে ৰাইজে আমাৰ ওপৰত আস্থা বাঢ়ি আছে আৰু ইউপিপিএল আৰু প্ৰেজেণ্ট চৰকাৰৰ ওপৰত আস্থা কমি গৈ আছে, হেৰাই গৈ আছে আস্থা। গতিকে ৰাইজে উপলব্ধি কৰিছে যে ই গভৰ্ণমেণ্ট বা ইউপিপিএলৰ দলৰ দ্বাৰা একো নহ'ব। গতিকে বিপিএফত যোগদান কৰাটোই ভাল। আৰু MP ইলেকশ্যনত বিপিএফৰ কেণ্ডিডেটক যেনে প্ৰকাৰে জিকাই দিব লাগে সেই মেণ্টেলিটি দি এতিয়া বিভিন্ন দলৰ মানুহসকলে বিপিএফত যোগদান কৰিছে। বিটিআৰত বহুকেইগৰাকী মন্ত্ৰী বিধায়ক আচলতে পঠিয়াইছে। ডেফিনেটলি হৈছে। আমি যিটো শুনিছোঁ 5জন কেবিনেট মিনিষ্টাৰ আৰু 14জন MLA সকলে দায়িত্ব পাইছে আমাৰ কোকৰাঝাৰ, চিৰাং, ওদালগুৰি BTC অঞ্চলৰ কাম কৰিবৰ কাৰণে। নিশ্চয় তেখেতসকলে উপলব্ধি কৰিব পাৰিছে যে নিজৰ পাৰ্টিৰ যিটো অৱস্থা সেইটো বেয়া হৈ আছে BTCত। ইয়াৰ কাৰণে ইমান কেইটা মানে মন্ত্ৰী আৰু MLA সকলক দায়িত্ব দিছে। কিন্তু ইয়াত গ্ৰাউণ্ড ৰিয়েলিটিটোৰ বিপৰীত ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে কাক সমৰ্থন কৰিব লাগে, কাক নকৰিব লাগে। সমৰ্থন বিপিএফকে কৰিব লাগে বুলি প্ৰত্যেক জনগোষ্ঠী ধৰ্মাৱলম্বী ভাষা-ভাষী সিদ্ধান্তত আহিছে যে এইবাৰ কোনো পাৰ্টি নহয় বিপিএফকে জিকাই দিব লাগে। গতিকে 19 জনে হওক, 20 জনে হওক, 50 জনে হওক, যিমানে মন্ত্ৰী আহক, যিমানে MLA আহক, ইয়াত কামত আহিব।
Thank you.